এভৰিৱান, আজি মই আপোনালোকৰ ওচৰত মুগ দাইল পৰঠা বনাবলৈ লৈছোঁ। বনাই পেলাই দেখুৱাম কেনেকুৱা পায় আপোনালোকে ক'ব। আপোনালোকেও বনাই মেলি চাব কেনেকুৱা পায়। মই বনোৱাটো নিচিনাকৈ আপোনালোকেতো বনাইছেই আৰু তথাপিও মই বেলেগকৈ অকণমান বনাইছোঁ, চাবচোন বুলি। মই এতিয়া এয়া মুগ দাইল পৰঠা বনাম বুলি লৈছোঁ। ময়দা 1.5 কাপ লৈছোঁ আৰু এয়া অকণমান চেনি ইয়াত দিছোঁ আৰু এয়া নিমখ দিছোঁ, অকণমান নিমখ দিছোঁ আৰু অকণমান দৈ দিম। এতিয়া দৈ লৈছিলোঁ, দৈ দিছোঁ, অকণমান তেল দি দিম। তেল দিছোঁ, এইখিনি ভালকৈ মুঠিম। এইখিনি মুঠি লৈ পেলাই পাছত দেখুৱাম আপোনালোকক। আৰু লগত এয়া লৈছোঁ আলু দি পেলাই বনাম বুলি লৈছোঁ। আলু লৈছোঁ এয়া, আৰু এয়া ডিম 3টা লৈছোঁ, পিঁয়াজ লৈছোঁ আৰু কেপচিকাম অকণমান লৈছোঁ। তাৰপিছত নাৰিকলৰ গুড়া অকণমান দিম, দি পেলাই বনাম। কেনেকৈ বনাম আপোনালোকক দেখুৱাই থাকিম। এইখিনি এতিয়া এনেকৈ ভালকৈ মাৰি ল'ব লাগিব। এনেকৈ মাৰি পেলাই গোটেই বস্তুখিনি অকণমান মিলাই ল'ব লাগিব। কেনেকৈ গাঁত এনেকৈ গেছত হৈছেগৈ আৰু এনেকৈ গোটা হ'ব লাগে। তাৰপিছত এতিয়া মই অলপ অলপ পানী দি পেলাই মাৰিম। এনেকৈ ভালকৈ মাৰি দিব লাগিব। গোটা হৈছেগৈ আৰু এনেকৈ যিমান ধুনীয়াকৈ মাৰিব পাৰি সিমানে মুভিখন ভাল হ'ব। এইটো মৰা হৈ গ'ল। এয়া চাওক, অকণমান তেল অকণমান দি পেলাই অলপ সময় ৰেষ্ট দিম। বেছি তেল নিদিওঁ আৰু অলপ তেল দি পেলাই এনেকৈ মাৰি পেলাই অকণমান সময় ৰেষ্ট দিম। তাৰপিছতে আলু আৰু ডিমখিনি কেনেকৈ ভাঙি ল'ব দিম। এয়া মই এতিয়া এইখিনি ভাঙি লওঁ ধুনীয়াকৈ। কেনেকৈ ভাঙিব পাৰিলে ভাল হয়, পিহনাখনত মাৰিলে বেছি ভাল হয়। তথাপিতো মই এনেকৈ লৈছোঁ অকণমান। আলুবোৰ কিছুমান ভাল নহয়, তাতকৈ কোমল, কিছুমান কোমল হৈছে, কিছুমান নাই হোৱা। ডাঙৰ আলুটো অকণমান টান। আলু ল'লোঁ, এতিয়া ডিমটো ভাঙি দিওঁ। ডিমটোও ভাঙি লওঁ, একেবাৰে মিহি নকৰোঁ ডিমটো, ধৰক আধা আধা আহি কৰি থওঁ। আলুখিনি অকণমান খালি মিহি কৰিব লাগিব। তাৰপিছত পিঁয়াজ আৰু কেপচিকামখিনি ভাজি লওঁ, ভাজি লৈ পেলাই বনাম। ইয়াত মছলা হেৰি দিম। এতিয়া একেখন চামুচে মই ডিমকেইটাও এনেকৈ ভাঙি লৈছোঁ।
মই ভাঙি ল'লোঁ। এতিয়া ইয়াত মছলা দিম। এতিয়া মই কেৰাহীত অকণমান তেল দিছোঁ, বেছি নিদিওঁ, অকণমান তেল দিছোঁ। মই ইয়াতে পিঁয়াজখিনি দি দিছোঁ, কেপচিকাম দি দিছোঁ। মই এতিয়া ইয়াত নিমখ দিছোঁ, নিমখ অকণ লাগিব। হালধি নিদিওঁ, জলকীয়া দি দিছোঁ। জিৰা দি দিছোঁ। গৰম মছলা, ধনিয়া গুড়ি, ইয়াতে মই আৰু এটা বস্তু দিম। ভাজি দিছোঁ। ভাজি দিছোঁ। চলাই দিম। ইয়াতে মই অকণমান বিস্কুটৰ গুড়ি অলপমান দি দিছোঁ, তেতিয়া মানে হেৰিখন মচমচীয়া হ'ব লাগে। এইখিনি হৈ গ'ল আৰু এতিয়া আলু আৰু ডিমৰ লগত মই সেইখিনি মিলাই ল'ম। কিন্তু আলু আৰু ডিম ইয়াত নাভাজোঁ, এতিয়া আকৌ দি পেলাইহে বনাম। এনেকৈ মই 4টা বইল বনাই ল'লোঁ, লৈ পেলাই ইয়াত মই আটা লগাই লৈছোঁ, নহ'লে বেলোতে অকণমান দিগদাৰ হ'ব যে। এনেকৈ বেলি পাতল কৰি নি থাকিম। এতিয়া এইটো এয়া মাজতে দিছোঁ, ডিম, আলু, কেপচিকাম, মছলা মিলাই পেলাই বনোৱা হেৰি গোটেইখিনি মিলাই দিছোঁ। এতিয়া মই এই ছাইডটোত পানী অকণমান লগাই লৈছোঁ। পানী মিলাই লৈছোঁ, লৈ পেলাই এয়া এনেকৈ জাপি ল'ম। ছাইডকেইটা জাপি লৈছোঁ। এনেকৈ ঢাকি দিছোঁ। এতিয়া এইটো ভাজোঁতে মই এইটো উল্টা ছাইডত এনেকৈ দি পেলাই ভাজিম। এতিয়া এনেকৈ লৈছোঁ, মই আটাইকেইটা বেলি লৈ আকৌ আপোনালোকক দেখুৱাম। ইয়াত চাওক, মই 4খন ইটা বেলি ল'লোঁ। ইয়াত 3খন থৈছোঁ আৰু ইয়াত বেলা এখন থৈ দিছোঁ। এতিয়া
এখন এখনকৈ বনাম। এতিয়া মই জুইটো একদম কমাই পেলাই থৈছোঁ আৰু তেলটো অলপমান দি থৈছিলোঁ, অলপ অলপ গৰম হৈ আছে। মই এতিয়া এখন এখনকৈ ভাজিম। প্ৰথম দিওঁতে এনেকৈ লাহেকৈ এনেকৈ অলপ সময় লৰাই থ'ব লাগিব। বেছি গৰমেই হ'ব। এতিয়া এনেকৈ অলপ সময় ভাজিম আৰু উঠোৱা হ'লে মানে উঠিয়াই দিম। লৰাই নাথাকিলে একে ঠাইতে দেৰি যাব নহয়। আৰু অকণমান ৰঙা হ'ব লাগিছিল। এতিয়া অলপমান ৰঙা হওক। এতিয়া ৰঙা হ'লে পিছতে হৈ যাব আৰু। এয়া চাওক, এইখন হৈ গ'ল। আকৌ আৰু তিনিখন আছে বনাবলৈ, বনাইছোঁ। এখন হ'ল আৰু এখন বনাই আছোঁ। এইখিনি হ'ব বেছি। এয়া এইখনো হৈ গ'ল। এয়া আৰু দুখন আছে, এয়া বনাই লৈছোঁ। বনাই লৈ আপোনালোকক দেখুৱাম। এয়া মই মোগলাই পৰঠা বনালোঁ আৰু ইয়াৰ লগত চাটনি দিছোঁ। এইটো মই জাতিলাও চাটনি বনাইছিলোঁ, জাতিলাও বাকলিৰে। আৰু এইটো মটৰ বাকলি চাটনি বনাইছিলোঁ। এইটো মটৰ বাকলি চাটনি বনাইছিলোঁ আৰু এইটো জাতিলাও বাকলি চাটনি বনাইছিলোঁ। ইয়াৰে মই পৰিৱেশন কৰিছোঁ।